हेलो फ्रेंड्स, আজি আমি আলোচনা কৰিম প্লে ষ্টৰৰ 5টা সেটিংছৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। প্ৰথমটো সেটিংছ আমি সকলোবোৰ এপ আপডেট কৰি যাব, কিন্তু প্লে ষ্টৰটো কেতিয়াও আপডেট নকৰোঁ। তাৰ বাবে প্লে ষ্টৰটো ওপেন কৰিব, লগত ক্লিক কৰিব, সেটিংছত ক্লিক কৰিব, এবাউটত ক্লিক কৰিব, প্লে ষ্টৰ ভাৰ্চন ইয়াত আপুনি 3বাৰ ক্লিক কৰিলে এইটো অটোমেটিক আপডেট হৈ যাব। এইটো বেক কৰিছোঁ। আৰু আমাৰ দ্বিতীয় সেটিংছটো হ'ল, কেতিয়াবা আমি বহুতো এপ ইনষ্টল কৰি লওঁ, পিছত সেইবোৰ আনইনষ্টল কৰি দিওঁ, তেতিয়া সেইবোৰ আমাৰ কিবা কাৰণত প্ৰয়োজন হয়। সেইবোৰ আমি কেনেকৈ বিচাৰি পাম? তাৰ বাবে প্লে ষ্টৰটো ওপেন কৰিব, ইয়াত ক্লিক কৰিব, মেনেজ এপ ডিভাইচ ইয়াত ক্লিক কৰিব, মেনেজত ক্লিক কৰিব, ইনষ্টল ইয়াত ক্লিক কৰিব, নট ইনষ্টল ইয়াত ক্লিক কৰিব। এইবোৰ এপ আপুনি আনইনষ্টল কৰিছে, এতিয়া যদি আপোনাক লাগে ইয়াত ক্লিক কৰিব, কৰি এইটো ডাউনলোড অপশ্যন ইয়াত ইনষ্টল এইটো কৰি ল'ব। মই ইনষ্টল নকৰোঁ, বেক কৰিছোঁ। আৰু তৃতীয় সেটিংছটো হ'ল, ইয়াত ক্লিক কৰিব, সেটিংছত ক্লিক কৰিব, জেনাৰেল ইয়াত ক্লিক কৰিব, থিম বুলি আছে ইয়াত ক্লিক কৰিব। এইটো লাইট অপশ্যনত দিয়া থাকে কোনোবাৰ, এইটো এনেকুৱা হয়। তো ডাৰ্ক ইয়াত ডাৰ্কটো কৰি ল'লে আপোনাৰ বেটাৰীটো সেভ হ'ব আৰু আপোনাৰ চকুৰ কাৰণেও ভাল হ'ব। তো বেক কৰিছোঁ। 4 নম্বৰ সেটিংছটো হ'ল, প্লে প্ৰটেক্ট ইয়াত ক্লিক কৰিব। এইটো আপুনি স্কেন কৰিব, আপোনাৰ মোবাইলত কোনো ধৰণৰ ভাইৰাছ থকা এপ আছে নেকি, এইটো যদি থাকে তেনেহ'লে ইয়াত দেখুৱাই দিব, আৰু যদি নাই তেনেহ'লে নট হাৰ্মফুল এপ ফাউণ্ড, কোনো ধৰণৰ ভাইৰাছ থকা এপ নাই আপোনাৰ মোবাইলত। আৰু সেটিংছত ক্লিক কৰি আপোনাৰ মোবাইলত এই সেটিংছ দুটা অন হোৱা আছে নে নাই সেইটো চাই ল'ব। আৰু 5 নম্বৰ সেটিংছটো হ'ল, ইয়াত ক্লিক কৰিব, সেটিংছত ক্লিক কৰিব, জেনাৰেলত ক্লিক কৰিব, নেটৱৰ্ক প্ৰিফাৰেন্স ইয়াত ক্লিক কৰিব, এইটো অটো আপডেটছ এপ ইয়াত ক্লিক কৰিব। এইটো আপুনি যদি বিচাৰে অনলি ৱাইফাই, এইটো তেতিয়াহ'লে কোনোবা আপুনি ৱাইফাই লৈ থাকিলে এপবোৰ আপডেট আহিলে অটোমেটিকলি আপডেট হৈ থাকিব। এইটো ইয়াত ক্লিক কৰিলে অভাৰ এনি নেটৱৰ্কছ ডেটা, যদিহে আপোনাৰ মোবাইলত ডাটা থাকে সেইবোৰ অটোমেটিকলি শেষ হৈ গৈ থাকিব, আপুনি গম নাপাব। এইটো ইয়াত থাকিলে অটোমেটিকলি আপডেট হৈ থাকিব সকলো এপবোৰ। তাৰ বাবে ডু নট অটো আপডেট এপছ কৰি ধ্যান কৰিব, কাৰণ আপোনাৰ কেতিয়াবা মোবাইলত ডাটা কম থাকিব, এইটো আপোনাৰ কিবা কাৰণত প্ৰয়োজন হৈ থাকিব। এইটো এপবোৰ অটোমেটিকলি আপডেট হৈ থাকিলে আপোনাৰ ডাটাটো শেষ হৈ যাব, এতিয়া আপুনি কিছু কৰিব নোৱাৰিব। তাৰ বাবে ডু নট অটো আপডেট এপ কৰি থ'ব। তেতিয়াহ'লে আপুনি যিটো এপ আপডেট কৰিব গৈছে সেইটো আপডেট কৰি ল'ব নিজ ইচ্ছামতে। কেতিয়াবা আপোনালোকে বহুতো এপ আপডেট কৰিব নিবিচাৰে, সেইবোৰ এপো আপডেট হৈ যায়। তাৰ বাবে ডু নট অটো আপডেট এপ এইটো কৰি ল'লে আপোনাৰ MBও ছেভ হৈ থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব।